সন্মানীয় ৰাইজ প্ৰত্যেকেই অৱগত যে আজিৰ দিনটো খুবেই দুখজনক হৃদয় বিদাৰক দিন। কাৰণ আজিৰ দিনটোত যিহেতু আমাৰ অসমৰ দুজন গণ্যমান্য ব্যক্তি, শিল্পী, সমাজকৰ্মী, গায়ক জুবিন গাৰ্গ আমাৰ মাজৰ পৰা বিদায় লৈছে। সেইকাৰণে আমাৰ হোজাই জিলাৰ পাঁচালি যিটো ঠাই বৰ্তমান আছোঁ, সম্পূৰ্ণৰূপে এইখিনি মুছলিম এলেকা হয়। তথাপিও কিন্তু তেখেতসকলে আমাৰ জুবিন গাৰ্গৰ প্ৰতি, জুবিনদাৰ প্ৰতি থকা মৰম শ্ৰদ্ধাৰ কাৰণে তেখেতসকলে কিন্তু দোকানপাট সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে। নিজৰ ব্যৱসায় প্ৰতিষ্ঠানবোৰ সম্পূৰ্ণৰূপে নিজৰ কৰ্মৰ পৰা তেখেতসকলে বিৰত আছে। চাওক, মুছলিম সম্প্ৰদায়ৰ হৈ পেলাই কিন্তু তেখেতে এইসমূহ ব্যৱসায় প্ৰতিষ্ঠানসকল লোকসকলে কিন্তু জুবিনদাৰ প্ৰতি থকা, জুবিন গাৰ্গৰ প্ৰতি থকা মৰম শ্ৰদ্ধাৰ ফলত তেখেতসকলে ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা কিন্তু সম্পূৰ্ণৰূপে বিৰত আছে। তাৰ কাৰণ হ'ল তেখেত প্ৰকৃতাৰ্থে কিন্তু এজন ভাল মানুহ আছিল, যাৰ কাৰণে ভাল মানুহৰ সহায় ল'বলৈ কিন্তু অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰে। আৰু এনেকুৱা এজন ব্যক্তি জুবিন গাৰ্গ আছিল, যিজনে কিন্তু উচ্চ নিজ জাতিভেদ প্ৰথা কোনো ধৰণৰ এনেকুৱা মন্তব্যও কৰা নাছিল বা কথা কোৱা নাছিল, যাৰ কাৰণে তেখেতৰ প্ৰতি আমি মুছলিম সম্প্ৰদায়ৰ যিবোৰ মানুহ আছোঁ, তেখেতেও সম্পূৰ্ণ ধৰ্মাৱলম্বী লোকসকলে কিন্তু আজি মৰ্মাহত হৈছে জুবিন গাৰ্গৰ মৃত্যুত। আসসালামু আলাইকুম। যিহেতু আজি বন্ধ ৰখা হৈছে অসমৰ দুগৰাকী গায়ক জুবিন গাৰ্গ, তেখেতৰ মৃত্যুত আমি যিসকল মানুহ আছোঁ প্ৰত্যেকে দেখিছোঁ ব্যৱসায় প্ৰতিষ্ঠানৰ প্ৰতি বিৰত